নমস্কাৰ, মোৰ বুটিক সবিতাছ কালেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মই বহুদিনৰ মূৰত আজি আপোনালোকলৈ বুলি এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ। কেইযোৰমান ধুনীয়া ধুনীয়া কাপোৰ মই লৈ আহিছিলোঁ। আচলতে মই বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ। আশা কৰোঁ আপোনালোক সকলোৰে পূজা ভালেই গ'ল। আজি মই কেইযোৰমান খুব ধুনীয়া কাপোৰ আপোনালোকলৈ বুলি লৈ আহিছোঁ। তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এইযোৰ চাওক, কেঁচা পাটৰ খুব ধুনীয়া। মই এযোৰ দেখুৱাইছোঁ, এনেই কেইযোৰমান মাজতে দেখুৱাই দিছোঁ আৰু। এখন মেখেলা, এইযোৰ ৰেডি টু ৱেৰ কৰি ৰখা হৈছে, ব্লাউজ পিচো আছে। তো কিছুমান আমি ৰেডি টু ৱেৰ কৰি ৰাখোঁ, মানে এইটো আপোনালোকে অৰ্ডাৰ কৰিলে আমি বনাই দিওঁ। এইখন কেঁচা পাটৰ চাদৰ, খুব ধুনীয়া। এইটো চকলেট কালাৰৰ মুগাৰ মেখেলা বা পাটৰ মেখেলাৰ লগত পিন্ধিব পাৰি, খুবেই ধুনীয়া। এইবোৰ খুব কষ্টলি নহয়। এইবোৰৰ প্ৰাইচটো মই কৈ দিছোঁ, 1150 এইবোৰৰ প্ৰাইচ। আৰু কেইযোৰমান কটন জোৰা আছে। এইযোৰ আছে ৰেডত, খুব ধুনীয়া। এইযোৰ ঠাণ্ডা গৰম সকলো সময়তে পিন্ধিব পাৰি। মই এখন খুলি দেখুৱাইছোঁ। চাদৰ, এখন মেখেলা, এইযোৰ ৰেড কালাৰত, এইযোৰ আছে ব্লু কালাৰত। এইযোৰ খুবেই ধুনীয়া। ব্লাউজ পিচো আছে, আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। আৰু যদি বিচাৰে আমি ৰেডি টু ৱেৰ কৰি দিওঁ। আৰু আমাৰ ইয়াত যদি আপোনালোকে কাপোৰ চিলায়, তেনেহ'লে আমি 500ৰ ভিতৰত মেখেলা, চাদৰ, ব্লাউজ সকলোখিনিয়ে চিলাই পেলাই দিওঁ। কিন্তু বেলেগ বুটিকত আপোনালোকে কাপোৰ চিলাবলৈ গ'লে বহুতখিনিয়ে পৰে, 850 মান লয়। কিন্তু আমি 550 ভিতৰতে আমি ৰেডি টু ৱেৰ কৰি দিওঁ। আৰু এনেকুৱা এইযোৰ অৰেঞ্জত আছে, ব্লেকত আছে আৰু গ্ৰীণত আছে। এইবোৰ খুলি দেখুওৱা নাই, মই খালি চাদৰ কেইখন দেখুৱাইছোঁ। আৰু এনেকুৱা ঠিক ছিংগুল চাদৰো পাব আপোনালোকে। এখন মই খুলি দেখুৱাইছোঁ, এইবোৰ ছিংগুল চাদৰ। আপোনালোকে বিচাৰিলে বেলেগ মেখেলা, মুগাৰ মেখেলা বা পাটৰ মেখেলাৰ লগত পিন্ধিব পাৰিব। এইবোৰ ছিংগুল চাদৰ। এইবোৰ ছিংগুল চাদৰবোৰ আপোনাৰ 600, 650 ইমানকৈ পৰে। এই যোৰাবোৰ আপোনালোকে 1350 ল'ব পাৰিব, প্লাছ শ্বিপিং এক্সট্ৰা হ'ব। আৰু এইযোৰ AC কটন, খুব ধুনীয়া। চাওক, এইবোৰ ইয়াতে আপোনাৰ কপাৰ গুণাৰে কাম কৰা আছে। এখন চাদৰখন খুলি দেখুৱাইছোঁ মই। এয়া গোটেই গাত বুটা আছে, বুটা বচা আছে। এইবোৰ খুব কষ্টলি নহয়। এইবোৰ কাপোৰ 800ত পাই যাব আপোনালোকে। এখন মেখেলা, এইবোৰ ছাইড পাৰি আছে চাদৰৰ, ব্লাউজ পিচো আছে। এখন মেখেলা, খুব ধুনীয়া কাপোৰযোৰ। কালাৰটো খুবেই ধুনীয়া, পিন্ধিবলৈও আৰাম হ'ব। এতিয়া ঠাণ্ডা আহিছে, ঠাণ্ডাতো পাৰি, গৰমতো পাৰি, সকলো সময়তে পিন্ধিব পাৰি। আৰু এইযোৰ হৈছে মাছৰাজ বোৱা, গোটেইখিনি হাতে বোৱাই, তাঁতশালত বোৱাই। এইযোৰ হৈছে মাছৰাজ। এইবোৰ কাপোৰৰ আজিকালি খুব ডিমাণ্ড, খুব বিচাৰি থাকে। তো বগাত আছে এইযোৰ কাপোৰ, এখন মেখেলা। যদি ভাল লাগে স্ক্ৰীনশ্বট ল'ব, আৰু ইয়াতে স্ক্ৰীণত থকা নাম্বাৰত আপোনালোকে হোৱাটছএপ কৰিব। এইবোৰ যোৰা আছে, ছিংগুল চাদৰো আছে। এইবোৰ মাছৰাজ মানে যিটো পকোৱা সূতা বুলি কোৱা হয়। এইবোৰ গোটেইখিনি কালাৰ্ড, খুব ধুনীয়া। এইবোৰ কাপোৰ আমাৰ নিজৰ শালত আমি এইবোৰ বনাওঁ। তো আপোনালোকে ভাল লাগিলে স্ক্ৰীনশ্বট লৈ আপোনালোকে হোৱাটছএপ কৰিব।
যদি ভিডিঅ'টো ভাল লাগিল তো তেনেহ'লে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এইবোৰ হৈছে কেঁচা পাটৰ চাদৰ আৰু মিক্স পিয়ৰ টচৰ মেখেলা। এইবোৰ এইকেইযোৰ খুব ধুনীয়া।